অসমত এতিয়া সকলো ঠাইতে উভৈনদী হৈ পৰিছে বতৰৰ ফল কঁঠাল। কঁঠাল হৈছে এনে এবিধ ফল যিবিধ ফল বিশ্বৰ প্ৰায়ভাগ দেশতে উৎপাদন হয়। বিশেষকৈ গ্ৰীষ্মপ্ৰধান দেশসমূহত কঁঠালৰ উৎপাদন বেছি হয়। বিশ্বৰ কোটি কোটি মানুহৰ প্ৰিয় ফলৰ ভিতৰত অন্যতম হ'ল কঁঠাল। কেৱল ফলবিধেই নহয়, কঁঠালৰ গুটিও বহুতৰে বাবে প্ৰিয় খাদ্য। কঁঠালৰ গুটি বহুতৰে বাবে অৱহেলিত যদিও কঁঠালৰ গুটিত আছে বহু গুণ। এক কথাত কঁঠালৰ গুটিক ভাৰতীয় ছুপাৰফুড বুলিও ক'ব পাৰি। গৱেষণাই প্ৰমাণ কৰিছে যে কঁঠালৰ গুটিয়ে শৰীৰৰ বৃদ্ধিৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় এমিনো এচিড যোগান অব্যাহত ৰাখে। তাৰোপৰি অতি প্ৰয়োজনীয় ভিটামিনবোৰ, ফাইবাৰসমূহ আৰু মিনাৰেলসমূহৰ যোগান পূৰা মাত্ৰাই ধৰিব পাৰে কঁঠালৰ গুটিয়ে। কঁঠালৰ গুটিত পলিফেনল থাকে যিয়ে ছালৰ সমস্যা ৰোধ কৰাত সহায় কৰে। ফাইবাৰ, ৰাইবোফ্লেভিন আৰু ভিটামিন বি সমৃদ্ধ কঁঠাল গুটিয়ে ব্লাড প্ৰেছাৰ আৰু ছুগাৰ নিয়ন্ত্ৰণ কৰি ৰখাতো সহায় কৰে। কঁঠালৰ গুটিয়ে কলেষ্ট্ৰল কমোৱাতো সহায় কৰে যিয়ে মানুহৰ হৃদযন্ত্ৰ ভাল কৰি ৰখাত সহায় কৰে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, নতুন কিবা এটা জানিব পাৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব আৰু সদায় নতুন নতুন ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।